ঘটনাটোতো বিৰাট বেয়া লজ্জাজনক ঘটনা আমি গৰিহণা দিওঁ এনেকুৱা ঘটনা ঘটিব নালাগে আৰু দোষী শাস্তি পাব লাগে আৰু যিহেতু আমি দোষী নহয় আমি শাস্তি পাব নালাগে আপোনালোকে ৰাতি থাকিছিলে সিহঁতে 2 তাৰিখ 3 তাৰিখ 5 তাৰিখ ৰাতিপুৱা 2টা বজাত মানে হেৰি কৰিছে পুলিচে ল'ৰাক ধৰি কিনে ইয়াতে ৰিকভাৰ কৰিছে ছোৱালীক আনিছে এইটো আমিতো একজেক্টলি ক'ব নোৱাৰোঁ মানে কেতিয়াবা কেইটাত আহে আমিতো গম নাপাওঁ সেইটো চাই নাথাকোঁ আমি মানে ৰুমটো লৈছে যেতিয়া এই মানে কেতিয়াবা আমাৰ জানামতে মানে কেতিয়াবা 3টা বজাত আহে ৰাতিপুৱা কেতিয়াবা 2টা বজাতো ahe তাৰপিছত So hello लोगोफोर नोंथांमोननि गेजेराव आं दिनै मोनसे गोदान भिडिअ लानानै फैलायबाय आरोना नोंथांमोना थाम्बनेल आरो टाइटेलाव नायनानै मिथिखाबाय जानांगौ आं मानि सायाव भिडिअ लानानै फैदों दिनै आं नोंथांमोननि गेजेराव गोदान भिडिअ लानानै फैलायबाय लोगोफोर आसा खालामो नोंथांमोना भिडिअखौ जोबजासिम नायलांगोन आरो भिडिअखौ लाइक शेयार कमेन्ट खालामनायजों लोगोसे चेनेलखौबो साबस्क्राइब खालामना होगोन होननानै आं बे भिडिअनि सायाव जेबो बुंथ'ला लोगोफोर नोंथांमोना भिडिअखौ फारसेनिफ्राय फारि फारि नायलांग्रोदो अब्ला नोंथांमोना बुजिगोन आरो भिडिअखौ नायखांनानै नोंथांमोना बे भिडिअखौ नायनानै गोसोआव मा साननाय फैदों नोंथांमोना मा कमेन्ट खालामनो सानदों कमेन्ट खालामबानो जाबाय होमबा लोगोफोर नोंथांमोना भिडिअखौ जोबजासिम नायलांदो আৰক্ষী আমাক সুধি আছে আমাৰ ষ্টেটমেণ্ট লৈছে চবৰে ষ্টাফৰ ষ্টেটমেণ্ট লৈছে চবকে সুধি আছে কেনেকুৱা কি ঘটনাটোতো বিৰাট বেয়া লজ্জাজনক ঘটনা আমি গৰিহণা দিওঁ এনেকুৱা ঘটনা ঘটিব নালাগে আৰু দোষী শাস্তি পাব লাগে আৰু যিহেতু আমি দোষী নহয় আমি শাস্তি পাব নালাগে এতিয়া ৰাইজ কি কয় আপোনালোকে দুখ কৰা নাই আমি দুখ কৰা নাই কিয় কৰা নাই আমি প্ৰপাৰ ডকুমেণ্টছ যদি নাচালোঁ হয় ডকুমেণ্টছ নোহোৱাকৈ আমি দিলোঁ হয় ৰুম তেতিয়া আমি দুখ কৰা বুলি মানি ল'লোঁ হয় 13 বছৰীয়া ছোৱালী যে ধৰ্ষণ হ'ল সেইটো আপোনালোকে কিয় দুখ কৰা নাই সেইটো দুখ কৰিছোঁ বেয়া লাগিছে আমি বহুত নিকৃষ্ট কাম হৈছে তেনেকুৱা কাম কৰিব নালাগে সমাজত মানে বহুত বেয়া মেছেজ যায় গতিকে সেইটো কৈছোঁ সেইটো আমি দুখ কৰিছোঁ সেইটো মানিছোঁ বেয়া কাম হৈছে 5 দিনলৈকে আপোনালোকৰ ৰিজৰ্টত আছে এই কথাখিনি আপোনালোকে পুলিচক কিয় জনোৱা নাই 5 দিনলৈকে আপুনি অকলশৰীয়া ছোৱালীজন মাজে মাজে ল'ৰাজন আহে হয় তেনেকৈ আপোনালোকে কেনেকৈ থ'লে আপোনালোকে না আমাৰ একো সন্দেহ হোৱা নাই সন্দেহ কৰিব লগা একো মানে জেগা পোৱা নাই তেওঁলোকৰ ধৰক ল'ৰাজনে যদি অত্যাচাৰ কৰিলে হয় বা হাল্লা হ'লে ৰুমত বা ছোৱালীজনী যদি কান্দিলে হয় বা ছোৱালীজনী ল'ৰাজন নাথাকা অৱস্থাত আমাক ক'লে হয় যে চাওক মোৰ লগত এনেকুৱা অত্যাচাৰ হৈছে মোক আপোনালোকে উদ্ধাৰ কৰক তেতিয়া আমি এই উদ্ধাৰৰ ব্যৱস্থা ল'লোঁ হয় বা তেতিয়া আমি থানাত ক'লোঁ হয় চাওক সেই কথাটো সুধিছিলোঁ যে তোমালোকে গম নাপালা নেকি তেওঁ ডুপ্লিকেট কাগজ দিলেও মানুহটো দেখিলেই গম পায় যে তেওঁৰ বয়স কিমান হৈছে তেতিয়া তেওঁ কৈছে মানে দেখিলেই গম পোৱা নাযায় মানে চুটি চাপৰ ছোৱালী আমি ভাবিছোঁ মানে এনেকুৱা বহুত থাকে আধাৰ কাৰ্ডৰ লগত মানে একে নাথাকে মানে মুখখনৰ অৱয়ব একে নাথাকে বহুতৰ অলপমান চেঞ্জ হয় সেই হিচাপত তেওঁলোকে মানে চালে মানে ঠিকে থকা বুলি ভাবিলে আৰু আধাৰ কাৰ্ডৰ মানে বয়সটো পূৰা ঠিকেই আছে গতিকে আৰু মানুহ মানে দেখিলেই কিছুমান মানুহক ধৰিব নোৱাৰি যে বয়স 13 বছৰে হৈছে নে 15 বছৰ হৈছে নে 20 বছৰ হৈছে কিন্তু চুটি চাপৰ মানুহ থাকে তেনেকুৱা গতিকে তেওঁলোকে তেনেকৈ ভাবি পিনে তেওঁলোকে মানে এলট কৰিলে কিমান তাৰিখত আহিছিল তেওঁলোকে 2 তাৰিখে আহিছে 2 তাৰিখে গধূলি আহিছে পুলিচে 4 তাৰিখে ৰাতি কৰিছে হয় তেতিয়া 5 তাৰিখ হৈ গৈছে 12টা বজাৰ পিছত আহিছে তেওঁলোকে তেনেকুৱা আৰু যেনেকুৱা কৈছে ধৰক মানে আবদ্ধ কৰি ৰাখিছে আবদ্ধ কৰি ৰখা নাই কাৰণ ভিতৰৰ পৰা বন্ধ কৰি থৈছে দৰ্জা বাহিৰৰ পৰাতো তালা মাৰি থকা নাই তেনেকুৱা কথা ল'ৰাজন কণ্টিনিউ নাই তেওঁ সেই যিদিনা ধৰিছে মানে তেতিয়াও নাই ল'ৰাজনক ধৰিছে বেলেগ জেগাত পুলিচে ধৰি পিনে ইয়াতে লৈ আহিছে তেওঁ মানে লৈ অহাৰ পিছত ছোৱালীজনী ইয়াতে পাইছে কি কয় ল'ৰাজন আমাৰ মেনেজাৰে কোৱা হিচাপত দিনত আহিছিল কেতিয়াবা দিনত আহে আহি পিনে কেতিয়াবা গধূলিও আহে এনেকুৱা তিনি চাৰি দিনলৈকে নহয় এদিনত মানে আহে সি কয় মানে তাৰ কাম আছে ৰাতি ডাম্পাৰ চলে বা এনেকুৱা এইবিলাক ডাম্পাৰৰ পিছত যাব লাগে গতিকে তেওঁলোকে মানে সেই ৰাতি সন্দেহ আমাৰ হোৱাই নাই সেইকাৰণে আমাৰ সন্দেহ মানে কৰিব লগা তেওঁলোকে কোনো ধৰণৰ স্থল দিয়াই নাই সন্দেহৰ স্থল আমাৰ কোনো পোৱাই নাই তাৰপিছত ল'ৰাজনে কৈছে তেওঁ বিজনেছ কৰে আৰু তেওঁ ল'ৰাজন ইয়াতে চিনিও পায় বহুত মানুহ চিনিও পায় ল'ৰাজন তেওঁ চিনি পায় হয় হয় ধুৰন্ধৰ অপৰাধী হয় আৰু মানে গতিকে ল'ৰাজন মানে বিজনেছৰ কামত যোৱা বুলি কৈছে মোৰ ঘৰত অশান্তি হৈ আছে ঘৰত প্ৰব্লেম হৈ আছে ঘৰত থাকিব পৰা নাই সেইকাৰণে ইয়াতে 2 দিনমান থাকিম আপোনালোকৰ তাত সেই হিচাপতে ইয়াতে লৈছে কটেজটো লৈ পিনে ইয়াতে আছে
কেইটা কটেজ আছে আমাৰ ইয়াতে 2টা VIP কটেজ আছে আৰু মানে ডিলাক্স ৰুম 3টা আছে। কি হিচাপত দিয়ে আপুনি? কি কয় কি হিচাপত আপোনাৰ কটেজবিলাক দিয়ে? দিনত কিমান টকা আপোনালোকে দিয়ে? মানে এদিনৰ কাৰণে 1500 টকা আছে, 2000 টকা আছে এদিনত। আপোনালোকৰ যিটো ৰেজিষ্টাৰ দিয়ে তাতে একৰ পৰা একদিনত এটা হয়। তাৰিখত প্ৰায় 15 পৰা 20 জনলৈকে ইয়াতে কটেজ 15 জন 20 জন নাই, 15 জন 20 জন নাই, 5টা থাকিব পাৰে। পাঁচটা ৰুমত এই 15-20 জন মানুহ কেনেকৈ 15-20 জন মানুহ নাথাকে। 5টা ৰুমত 2জনকৈ মানুহ থাকিব পাৰিব, 10জন মানুহ থাকিব পাৰিব 5টা ৰুমত। হয় হয় ৰেকৰ্ড হিচাপত মানে চাওক, মেক্সিমাম কি হয় অৰুণাচলৰ ৰাস্তা, এইটো অৰুণাচলত মেক্সিমাম মানুহে যায়, তেওঁলোকে দিনত ইয়াতে ভাত চাত খাই অকণমান ৰেষ্ট লয়, তেনেকৈ হয়তো অলপ সময় থাকি পিনে গুচি যায়। মোৰ নাম মিচিং ব্ৰহ্ম। ইয়াতে যোৱা 5 তাৰিখে 13 বছৰীয়া ছোৱালী এজনী ৰেস্কিউ কৰিছে পুলিচ। হয়, কেতিয়া আছিল ছোৱালীজনী? ছোৱালীটো আহিছিলে 2 তাৰিখে গধূলি 5:30 বজাত এণ্ট্ৰি হৈছে সিহঁতে। কাৰ লগত আছিল? এইটো এজন ল'ৰাজনৰ আহিছিলে, এজন বাচ্চা নামত। আমিতো তাক চিনি নাপাওঁ ল'ৰাক, আৰু তাৰ ছোৱালীকো চিনি নাপাওঁ আমি, কোন হয় ক'ৰ পৰা আহিছে। ছোৱালীজনীক কি ডকুমেণ্টছৰ ভিত্তিত বেলেগ এজন ছোৱালীৰ মানে আধাৰ কাৰ্ড দি দিছে। কিন্তু ছোৱালীজনীৰ ল'ৰাই আধাৰ কাৰ্ডত ফটোৰ লগত মিল নাছিল জানো? মিলা নিচিনা দেখা পাইছিলোঁ আমি, ইমান মানে ধৰিব নোৱাৰিলোঁ আমি, মানে চাইছিলোঁ, চাইছোঁ চোৱাটো মানে আধাৰ কাৰ্ড লগত মানে কিছুমান হেৰিটো মেচ নহয়, মানে হেৰিবিলাক কিমান দিন পিকচাৰবিলাক। ছোৱালীজনী কিমান দিন ক'ব গ'লে 2 তাৰিখে ৰাতি থাকিছিলে সিহঁতে, 2 তাৰিখ 3 তাৰিখ 5 তাৰিখ ৰাতিপুৱা 2টা বজাত মানে হেৰি কৰিছে পুলিচে, ল'ৰাক ধৰি কিনে ইয়াতে ৰিকল কৰিছে, ছোৱালীক আনিছে। ল'ৰাজন কি ৰাতিও থাকিছে নে দিনতো থাকিছে? অহা যোৱাটো কেনেকৈ কৰিছে? এইটো আমিতো একজেক্টলি ক'ব নোৱাৰোঁ, মানে কেতিয়াবা কেইটাত আহে আমিতো গম নাপাওঁ, সেইটো চাই নাথাকোঁ আমি। মানে ৰুমটো লৈছে যেতিয়া, মানে কেতিয়াবা আমাৰ জানামতে মানে কেতিয়াবা 3টা বজাত আহে ৰাতিপুৱা, কেতিয়াবা 2টা বজাতো আহে। তাৰপিছত দিনত থাকি এনে 4টা-5টা বজাত আকৌ গুচি যায়, তেনেকুৱা আৰু। ৰুমটো কি তালা মাৰা থাকে? নাই, তালা মাৰা নাথাকে। ৰাতি 2টা-3টাত আহিছিলে ল'ৰাজন, কিন্তু কেতিয়াও সোধা নাছিলে আপোনালোকে? এইটো মানে কিছুমান পাৰ্চনেল কিবা বিশেষ দোকান আছে, কিবা কৈ আছিল আমাক, দোকান আছে বুলি কৈছিলে। আৰু ঘৰৰ আৰু কিবা হয় দোকান বন্ধ কৰি আহে, আৰু ঘৰতো মোৰ পাৰ্চনেল কাম থাকে, সেইটো কৈ আছিলে আৰু আমাক। ছোৱালীক চাই বয়সটো গম পোৱা নাছিল নেকি? ছোৱালীক চাইতো নাই, আমিতো এইটো ইমান একজেক্ট হেৰি কৰিব নোৱাৰোঁ, মানে কিছুমান মানে সৰুৰ পৰাই মানে কিছুমান হেৰি থাকে, মানে 13 বছৰ আৰু 20 বছৰৰ ডিফাৰেঞ্চ বহুত থাকে। ডিফাৰেঞ্চটো মানে এতিয়া ইমানটো আমি হেৰি ধৰিব নোৱাৰোঁ মানুহৰ হেৰি। ৰুম লোৱাৰ পিছত ৰুমত যোনে থাকে তেওঁৰ ছেফটিটো আপোনালোকৰ দায়িত্ব হয় মানে, ছেফটিটো আপোনালোকে ছেফটি মানে দিয়ে না নিদিয়ে আপোনালোকে? ৰুলছটো আছে, এবাৰ এইটো ৰুলছ আছে। পিছে যদি আপোনালোকে ছেফটিটো চাই, যদি ৰুলছটো আছে, তেনেহ'লে ৰাতিত আহিছে, ৰাতি 2টা-3টা বজাত কিয় আহিছে? যদি ছোৱালীক সেইদিনাই যদি মাৰি থৈ গ'লেহেঁতেন আপোনালোকে কি কৰিলেহেঁতেন? সেইটো মানে ল'ৰাই ৰুম লোৱাৰ পিছত আমি ল'ৰাক ইমান সুধি থাকিব নোৱাৰোঁ, কাষ্টমাৰৰ গেষ্ট। তাৰ বাহিৰে যদি বেলেগে যদি আহি পেলাই ইয়াত কিবা অঘটন কৰি গ'লেহেঁতেন? আমাৰ CC কেমেৰা থাকে আমাৰ তাত। CCTVটো পিছৰ কথা, কিন্তু আপোনালোকে চোৱাৰ দায়িত্বটো আপোনালোকে আছিলে। CCTVটো হওক, ঘটনা হৈ যোৱাৰ পিছত যদি CCTVটো চাই কি লাভ হ'ব? আমাৰ তাত আছে নহয়, CC কেমেৰাটো আছে, এইটো মানে আমি পিছত চাব পাৰোঁ, আমি ৰেকৰ্ড চাব পাৰোঁ। হয়, প্ৰথম ঘটনাটো হৈ যোৱাৰ পিছত আপোনালোকে CCTV ৰেকৰ্ড দি কি কৰিব? যদি ইয়াতে ডাঙৰ এটা অঘটন হ'লে হয়, মাৰ্ডাৰ হৈ গ'লে হয়, নাই তাতে আমাৰ ৰুমৰ ল'ৰাও থাকে, আমাৰ ৰুম চাইডৰ ল'ৰা থাকে, ৰুম চাইডৰ ল'ৰা থাকে, ৰুম ভাড়া ওচৰতে থাকে, ছেফটি আছে, ছেফটি আছে। ফিল কৰিলেহেঁতেন ছোৱালী এজন থাকাত 2টা-3টা বজাত কোনোবা আহি পেলাই তেনেকুৱা অহা যোৱা কৰিব পৰা তেনেকুৱা সুবিধাটো কেনেকুৱা পালে? সি আগতে কৈ দিছিলে, এবাৰ 3 দিনমান থাকিম বুলি কৈছিল ল'ৰাই। থাকিম বুলি কৈছে, কিন্তু সেইটো গুচি গৈছে, আকৌ ৰাতিত আহে, 2টা বজাত সি নিজে কৈ লৈছে, মানে নিজৰ কিছুমান হেৰি কাম আছে, মানে মই ইয়াতে পাৰ্মানেণ্ট থকা নহ'ব, ইয়াতে ছোৱালীক মই থৈ যাম, গতিকে মোৰ দোকানো আছে আৰু মই গাড়ী চলাওঁ, গতিকে মই অহা যোৱাটো মোৰ দেৰি হয়। বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হ'লে ইয়াতে কণ্টিনিউ 15 দিন 20 দিনলৈকে ৰুম লৈ থাকিব পাৰিব তোমালোকৰ ইয়াত? নাই, তেনেকুৱা নোৱাৰে, তেনেকুৱা একজেক্টলি নোৱাৰে। 5 দিনলৈকে কিয় দিছিলে? হয়, সি মানে আমাক মানে হেৰি কৈছে, মানে কিছুমান নিজৰ প্ৰব্লেমো কৈছে বাৰু, যেনিবা
নিজৰ পাৰে দেখুৱাৰ কাৰণে আপুনি ৰুম দিব পাৰে নেকি 5 দিনৰ কাৰণে এটা আৰু ৰাতি 2-3টা ধনৰ বিনিময় কিমান টকাৰ ধনৰ বিনিময়ত দিছিল আপুনি? কিমান টকা লৈছিল? মানে ৰুমটোত কিমান লৈছিলে এইটো আমাৰতো দিনত এইটো আমাৰতো হেৰি এইটো VIP ৰুমত থাকিছিলে এতে কিন্তু ফেমিলি কোৱাৰ কাৰণে আমি হেৰি যে ফেমিলি ইছ্যু কোৱাৰ কাৰণে আমি VIP ৰুমত AC ৰুমত দিছিলোঁ AC ৰুমটো আমাৰ হেৰি 3000 পৰে ডেইলি হয় 24 ঘণ্টাত 24 আৱাৰ্ছত ৰিজৰ্টত ৰেষ্ট ল'বৰ কাৰণে হয়। জেনেৰেল তেনেকুৱা ঠাই নাই VIP ৰুম ল'ব লাগিব আপোনালোকে নাই নাই তেনেকুৱা নহয় তেনেকুৱা 5টা ৰুমত হেৰি কৰে কোনোবা যেনিবা নৰ্মেল এই যেনিবা AC নাই কোনোবা দামী মানুহবিলাক আহে কিছুমান পইচা থকা মানুহবিলাক আহে এই পাংখাত লগত নচলে আমাৰ AC লাগব অলপ ৰেষ্ট ল'বৰ কাৰণে অলপ শুই যাম অলপ তাৰ কাৰণে সিহঁতে মানে AC ৰুমত লয় অভিযোগ আছে মানে 1 ঘণ্টাত 2000-3000 টকা লৈ পেলাই তেনেকুৱা ল'ৰা ছোৱালী 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে নাই 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 তেনেকুৱা ৰাইজৰ অভিযোগটো থাকিবই কাৰণ যদি একো নহ'লে ৰাইজে কি অভিযোগ কৰিব লোকেল ৰাইজ নাই লোকেল ৰাইজ কিয় অভিযোগ কৰিব যদি একো ইয়াত যদি নহয় তেনেকুৱা একো যদি কাম তেনেকুৱা নহয় তেতিয়াহ'লে ৰাইজে কেনেকুৱা অভিযোগ কৰিব আৰু অলৰেডি এটা ঘটনা হৈ গ'ল নাই 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 ৰাইজতো যদি এনেকুৱা এলিগেশ্যন আছিলে আগৰ পৰাই এইটো হেৰি কৰিব লাগিছিল এতিয়াহে কিয় এনেকুৱা হেৰি কৰিছে যদি আগৰ পৰাই যদি আগৰটো প্ৰমাণিত হৈ গ'ল না ৰিজৰ্টত তেনেকুৱা কাৰবাৰবিলাক চলি থাকে এতিয়া প্ৰমাণ হৈ গ'ল প্ৰমাণ নোহোৱাৰ আগতে ৰাইজে কি কৈছিলে পিছে কোনটো ধৰি কিনি ৰাইজে হেৰি কৰিছিলে অভিযোগ যিটো দিছিলে সেইটো প্ৰমাণিত হৈ গ'ল এইটোৰ বিষয়ে কি ক'ব আপুনি পুলিচ কেছে হওক বা হয়। যিয়ে হওক এতিয়া প্ৰমাণিত হৈ গ'ল ৰাইজৰ যিটো অভিযোগ আছিলে সেইটো হয়। প্ৰমাণিত হৈ গ'ল ৰাইজে মিছা মানে অভিযোগ দিছিলে নেকি হয় এনেকুৱা ক'ব লাগিব মিছাই ক'ব লাগিব মানে প্ৰমাণ হোৱাৰ পিছতো প্ৰমাণিত হোৱাৰ পিছতো প্ৰমাণ হোৱাৰ ৰাইজে- পিছত আমাক প্ৰমাণ নোহোৱাৰ আগতে হেৰি আছিল এতিয়া মানে আমিতো ইয়াৰ কাৰণে আমি দুখিত নহয় কাৰণ আমি ডকুমেণ্টছ প্ৰপাৰ ডকুমেণ্টছ চাই কিনিয়ে দিছিলোঁ নহয় এতিয়া প্ৰমাণ হোৱাৰ পিছতো সংগত মানে প্ৰমাণ অঘটন মানে এটা ঘটনা হোৱাৰ পিছতো মানে দুখিত নহয় বুলি ক'লে আপুনি নহয় এইটো নহয় মানে আমি যেনিবা ল'ৰাক ধৰা নাপালে এইটো আমাৰ তাত হেৰি কৰি হ'লে হয় এতিয়া ল'ৰাকো ধৰিব পাৰিছে যোনে আনি কিনি ইয়াতে বান্ধকী কৰি ৰাখিছে ছোৱালীক তাকো ধৰিব পাৰে সেইখিনিতো আপোনালোকে ধৰাই দিয়া নাই পুলিচে ধৰিছে বা পৰিয়ালৰ লোকে ধৰাইছে পুলিচে কৰায়ত্ব কৰাৰ পিছতহে ঘটনাটো পোহৰলৈ আহিছে ইয়াৰ আগতে আপোনালোকে কিয় সেইটোতো আমিতো তদন্ত কৰাটো আমাৰ হেৰি দায়িত্ব এইটো পুলিচৰে দায়িত্ব এইটো আমাৰ ভুৱা ডকুমেণ্টছ দিছিল বুলি আপুনি নিজে স্বীকাৰ কৰিছে বেলেগ এজনী ছোৱালীৰ ডকুমেণ্টছ দিছিল এইটোতো এতিয়াই গম পাইছোঁ আমি ভুৱা ডকুমেণ্টছ বুলি আগতো গম পোৱা নাই আমি এতিয়া ধৰাৰ পিছতে আমি এতিয়া পুলিচ কেছ হ'ল কিবা কিবি হ'ল এতিয়া পুলিচ চালে ID চালে এইটো তাৰ হেৰি নহয় মানে ডকুমেণ্টছটো 13 বছৰীয়া ছোৱালী আপুনি ৰাস্তাৰ ঘাটে দেখা পালেও গম পাব যে এজন 13 বছৰীয়া আৰু 20 বছৰীয়া ছোৱালী এজনীক দেখা পালে চিনি পাব যে বয়সৰ নাই নাই আমি ডিফাৰেঞ্চটো আমি ক'ব নাযাওঁ কাৰণ বেলেগ ছোৱালী চাই কিনে আমি তাৰ হেৰি বয়সটো কেনেকুৱা হেৰি কৰিম আমি জাজ কৰিম আমি আন্দাজটো কৰিব পাৰে জাজ কৰিব নোৱাৰোঁ নহয় আমি লৈছে তেতিয়া 5 দিনলৈকে ৰুমটো কিয় দিছিলা যিহেতু হেৰি হাজবেণ্ড ৱাইফো নহয় হাজবেণ্ড ৱাইফ নহয় মানে কি আইন মতে আছে আমাৰ এই 18 প্লাছ আইনত কি দিছে আইনত কেনেকুৱা আছে 18 প্লাছ হ'লে মানে আমাৰ এই কোনো কাপলে হেৰি কৰিব পাৰে মানে নিজৰ ইচ্ছামতে হেৰি থাকিব পাৰে মানে 5 দিন থাকিব পাৰে 5 দিনটো নহয় বাৰু 5 দিনটো যিটো কথা নহয় আৰক্ষী আহিছিল ইয়াত পুলিচ আৰু কিন্তু এক্সট্ৰা এৰিয়া অহা নাই যোনদিনা ধৰিছে হোৱাৰ পিছত কোনে পিছত কোনে হা আহিছে পুলিচ আহিছে তোমালোকক আৰক্ষীয়ে মাতিছিল হয় মাতিছে কি কৈছে তাতে গৈছে তদন্ত কৰিল যেনিবা আমাক সুধিলে ষ্টেটমেণ্ট ল'লে কেনেকুৱা কি ঘটনা হৈছিল কেতিয়াৰ পৰা সি ছোৱালীজনী আছিল ইয়াতে ছোৱালীটো তেতিয়াৰ পৰা নাপাতা হৈ আছিল